গাইজ এতিয়া মই অকণমান ওলাই আহিছোঁ। আমাৰ ঘৰৰ ওচৰতে নদী এখন আছে। নদীখনৰ ফালে অকণ ওলাই যাম বুলি ভাবিছোঁ। আপোনালোককো দেখাই যাম পৰিৱেশবিলাক। চাওকচোন কিমান কি আছে, হাবি জংঘল বহুত আছে ৰাস্তাটোত। গাইজ বাগানো বহুত আছে, আপোনালোকক দেখাই যাম। বাহনি এয়া ঘৰৰ পৰা মানে ওলাই আহিছোঁ এয়া। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। এতিয়া মই বৰ্তমান ওলাই আহিছোঁ আমাৰ গাঁৱৰে। সেইফালে এখন নদী আছে, তাৰ ফালে ওলাই আহিছোঁ নদীখনৰ ফালে। আৰু ইয়াত ঢেৰ বাগান আছে। আৰু গাইজ বাগানখিনি আপোনালোকক চাবলৈ দেখাই যাম। একদম এই পিনে দেখিছে না ৰাস্তাটো, এই ৰাস্তাটোৱেদি গাইজ এইফালে গাইজ হাতী অহা যোৱা কৰে। ওচৰত নদীখন আছে, নদীখনৰ ফালেদি পাৰ হৈ আহি আমাৰ এইখিনিত ওলাইহি। এইখন বাহনি দেখিছে ন গাইজ, এই বাহনিত আহি সোমাইহি। এয়া গাইজ চব আগতে ইয়াত ধান খেতি কৰা হয়। বহুত ধান খেতি, এইখিনিত বহুত মাটি পৰি আছে। ইয়াতে ধান খেতি নকৰা হ'ল মানে হাতী আহে যে, হাতী অহাৰ কাৰণে ইয়াত ধান খেতি কৰিবলৈকে এৰিলে। ইয়াত প্ৰায় 20-25 বিঘা মাটি পৰি আছে এনেকৈ এনেই। হাতীয়ে খাই বুলি আচলতে ধান খেতি কৰিবলৈকে ইয়াত এৰি দিলে। দুবছৰমানৰ পৰা ধান খেতি কৰা হোৱা নাই ইয়াত। আগতেতো কৰি আছিলে বাৰু। হাতী আহি মানে প্ৰায় অনিষ্ট কৰে, খোৱাতকৈ বেছিবিলাক অনিষ্ট কৰিবলৈ। সেইটো কাৰণে আচলতে খেতিটো কৰিবলৈ বাদ দিছে ৰাইজে। এতিয়া আৰু এনেই মাটিবিলাক পৰি আছে, বেয়াও লাগে। হাতীখিনি খাদ্য নাইকিয়া হ'ল, সেইটো কাৰণে আহি মানে এইবিলাকতে আহে। বাহনিত সোমাই। এইখন বাহনি দেখিছে ন ঘৰৰ ওচৰতে, এই বাহনিখন এয়া বাগান। ইফালে গৈ বাহনিত সোমাই ৰাতিটো বাঁহৰ গাজ খাই থাকে। কেতিয়াবা আমাৰ শোৱাই নহয়, ৰাতিপুৱালৈকে বহিয়ে থাকোঁ আৰু। উপায় নাই, কি কৰিব। সিহঁতৰ খাদ্য নাইকিয়া হ'ল, মানুহবিলাকে গছ গছনি কাটি বাগান খুলিবলৈ ল'লে। বাগান খোলাৰ কাৰণে আচলতে হাতীৰ কাৰণে জেগাও নাইকিয়া হৈ গ'ল, খাদ্যৰ অভাৱ হৈ গ'ল। খাদ্যৰ অভাৱত য'তে ত'তে ঘূৰি ঘূৰি আচলতে আহি পেলাই ইয়াতে সোমাইহি আৰু বাহনিবিলাকতে বাঁহৰ গাজ খায়। মানুহৰ ঘৰত একো অপকাৰ নকৰে বাৰু, তেনেকৈ কৰা নাই আজিলৈকে। এয়া গাইজ চাওক, দেখুৱাই গৈছোঁ ইমান ধুনীয়া বাগান। চাওক বাগানখনৰ পৰা গৈ গৈ অলপ দূৰ গৈ আমি নদীখন পামগৈ। এয়া ছোৱালী আহিছে মোৰ লগত, আমি দুইজনী আহিছোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। এয়া এতিয়া মই গাইজ বৰ্তমান চব ওলাই আহিছোঁ আমাৰ গাঁৱৰে কিমান গছ গছনি বাগান চব এখনৰ ওচৰলৈ। আমাৰ ঘৰৰ ছাইডত। সেইকাৰণে আচলতে হাতী বাবা বেছিকৈ ওলায়। গছ গছনি বেছি যে আচলতে, মানুহৰ ঘৰ বহুত কম আমাৰ ইয়াত, গছ গছনিয়ে বেছি। আবেলি সময়ত ওলাই আহি আচলতে বহুত ভাল লাগে এইটো জেগাত। বহুত সুন্দৰ পৰিৱেশ, বাগানৰ মাজে মাজে বহুত ভাল লাগে চব গাইজ। ইমান হাবিৰ মাজত আহি সোমাই গ'লহি। নদীৰ ওচৰলৈ আহি আহি হাবিতে সোমালহি গাইজ। এতিয়া হাবি হাবি হাবি, চৰাই চিৰিকটি মাতখিনি শুনি ভাল লাগিছে। গাইজ ছোৱালী নাহে বোলে, হাতী ওলাই বুলি ভয়তে। ৰাতি হ'লে হাতী এইবিলাক জেগাতে থাকেহি আচলতে আহি, সেইকাৰণে ভয়তে তাই আহিবলৈ মন কৰা নাই। গোটেই হাবি হাবি গাইজ চব, কিমান হাবিৰ মাজত সোমাই গ'লোঁ আহি। এই হাবিখিনি পাৰ হৈ আচলতে নদীখন আছে এইখিনিতে। নদীখন পাৰ হৈয়ে মানে হাতী আহি পেলাই আমাৰ ইয়াত পাই যায়হি। বাগিচাতে
এতিয়া গাইজ ঘূৰি আহি আছোঁ, মানে ভয়ো লাগিছে। এয়া সন্ধিয়া হৈছে আৰু লাহে লাহে সন্ধিয়া হ'ল মাত্ৰ হাতী জাকটো আহিবলৈ হ'লেতো আৰু কি হ'ব ঠিকেই নাই। দৰিটো সাৰিবই নোৱাৰিম, একো নকৰে তথাপি ভয় লাগে ন গাইজ। সন্ধিয়া লাগিছে আৰু ঘূৰি আহিলোঁ নদীৰ কাষৰ পৰা। এয়া গাইজ ঘূৰি আহি আছোঁ, আপোনালোকক দেখালোঁ গাইজ। এতিয়া আহি আছোঁ, ছোৱালী ভয়তে নগ'লে নদী কিনাৰলৈ, মই অকলে অকলে ঘূৰি আহিলোঁ গাইজ। এয়া গাইজ ৰাখি দিম ফটো দিম, থাক সোমাই দে।